এভৰিৱান, আজি বাৰীলৈ আহি তুৰৈ ছিঙিলোঁ। ইমান ধুনীয়া বতাহ বলি আছে আৰু পাছফালে দেখিছেনে এজোপা কুন্দুলি হয়। মই ইয়াৰ পৰা তুৰৈ ছিঙিম আৰু কুন্দুলি কেইটামানো ছিঙিম, কাৰণ তুৰৈ বেছি লাগি থকা নাই আমাৰ। কুন্দুলিও লগত দি দিম। মই মিক্স শাক খাই ভাল পাওঁ, মিক্স কৰি দিম, যি পাওঁ তাকে মিক্স কৰি দিম আৰু মোৰ শাক পইতা খালে আপোনালোকে মানে বিৰাট টেষ্টি পাব। এইটো নিছিঙিম, এইটো সৰু হৈ আছে, খাইটো ছিঙিম। এইটো ডাঙৰ হৈ আছে দেখিছেনে? কিন্তু এই খোৱা ইমান মাজতে খাল এটা আছে, কেনেকৈ চাওঁ তাকে ভাবিছোঁ। জোকো ওলাই নহয়, এটা বহুত জোকলে ভয় লাগে। মোৰ আকৌ তুৰৈ বিৰাট প্ৰিয়। বনোৱাৰ লগে লগে যে ইয়াৰ সোৱাদ মিঠা হৈ পৰে, সেইকাৰণে সৰু বস্তুৰ পৰাই চকু দি আছিলোঁ, আজি ডাঙৰ হলত ছিঙি ল'লোঁ। মই আহি পিনে আমলৰি বাঁহতে সোমাই দিছোঁ। আমাৰ বাৰীৰ নিচেই কাষতে এই বিশাল পথাৰখনি, চাৰিওফালে সেউজীয়া হৈ আছে। সকলো মানুহৰ ৰুই শেষেই হৈছে যে, কিন্তু আজি আমাৰ পথাৰৰ বিশেষ আকৰ্ষণ পুৰুষ কেইজনমানে ৰুই আছে ইমান ধুনীয়াকৈ। তো মই এতিয়া কুন্দুলি ছিঙিছোঁ আৰু ঘৰলৈ যাম। বাই বাই।